Holy Child English School ni undi sadu faraisafori sayau mugitau jathai 5 September Porengiri sanau Paraisula Porengguruku man lanango sanauna dinai Holy Child English School ni Paraisuli bitangmani dukunangthau khodang Bisnarni Balisang Outpost ni singau thanai pasolegi halamni private Holy Child English School ni garayung long corporative sangma bitanga undi sadu gotosafurko gabaw somniफ्रायनो गावनि थाग्रा खथायाव लेंहरना मोदोम नाहाना सिगिसगो खालामना जिनाहारि खालामबोदों होनना मोनथिहोदों दासिम खौरां मोननाय बादिब्ला लंफर प्रदीप सांमाया थांनाय शनिबार 2 आगस्ट खालारनिफ्रायनो खारखोमानानै दं लंफर प्रदीप सांमाया होली चाइल्ड इंग्लिश स्कुलाव गोरायुं महरै 2 बोसोर मावबोनाय जादों फरायसालि सामलाय आफादनि बुंथिनाय बादिब्ला लंफर बिथाङा गावनि डकुमेन्टफोरखौ लाना थांजोबनायनि जाहोनाव लंफर प्रदीप सांमा बिथांनि जेबो एड्रेस थालाङाखै होनना बुंथिदों ओनसोलनि दिथागिरि बिथांमोना लंफर प्रदीप सांमा बिथांनि सायाव केस फाइल रेजिस्टार खालामनाय जाबाय मोनथिनाय बादिब्ला कार्बि आंलं जिल्लानि पाटगावनि होनना मोनथिदों लोगोसे लंफर बिथांखौ थाबैनो हमना आयेननि राहा लानो खावलायदों ओइबोदिनि सारे आको मुं माटी লৈ গল ৰুমত তাৰ ৰুমত মাটি লৈ পিনি আকৌ মোক সাৰে কিবা ভৰি কিটা মোৰ দুই পাৰে থলে মোক মাজে বহিব দিলে সাৰে আকৌ সাৰে কিবা তো মালিশ কৰিব দিলে ধৰিব দিলে তাপে আকৌ সাৰে গামছাটো কিবা কৰিলে খুলিলে গেঞ্জিটো পিন্ধিলে তাপে আকৌ মোৰ পেন্টটো সাৰে খুলি দিলে তাপে মোৰ উপরে উঠি দিলে কই দিছে কোন স্যার স্যার সামনে হ্যাঁ প্রিন্সিপাল কোন না নাম কি স্যার প্রিন্সিপাল প্রিন্সিপাল কি নাম নাজানো স্যারের নাম কি না না জানে এটা তুমি কোন ক্লাছত ক্লাস 3 ক্লাস 3 না নাম শুনিছা এইটো মানে অলৰেডি খবৰটো যোৱাকালি আমি আৰক্ষী থানালৈ গৈছেতো আমি ৰাতি 10টা বজাত আৰক্ষী থানাত গ'ল আমাক সন্ধিয়াহে জনালে তাৰমানে এইটো ঘটনাটো ঘটিলে শুকুৰবাৰ দিনা মালিকে গম পাই পেলাই শনিবাৰ দিনা মেনেজিং কমিটি আহিলে মেনেজিং কমিটিয়ে হুটপুছ কৰিলে ৰাতিপুৱা টাইমত হুটপুছ কৰাৰ টাইমত কি ক'লে মানে হিন্দে ক'ত গ'ল নাজানো তো মাষ্টৰে চাহ খাব গ'ল বোলে এইটো ওচৰত কাকত দোকান আছে এলে গ'ল তাৰপিছত নাইকিয়া হৈ থাকে পলালে এতিয়া নাজানো এতিয়া মালিকে কৈ আছে স্কুল অনাৰে যোনটো আছে এই অনাৰে কৈ আছে যে তাৰ ডকুমেণ্টছ নাই স্কুলৰ নহয় যোনে কাণ্ডটো কৰিছে যোনে প্ৰিন্সিপাল আছে তাৰ একো এড্ৰেছ প্ৰুফ নাই একো ডকুমেণ্টছ নাই তেখেতে কেনেকৈ ৰাখিলে ইয়াৰ কাৰণে আমি এফআইআৰটো দিম বুলি ৰাতিয়ে গুচি গ'ল আপোনালোকে কেনেকৈ গম পালে যে তেনেকুৱা এটা ঘটনা হৈছে বুলি কেনেকৈ গম পালে মানে এনেকুৱা বস্তুটো মিটিং আছে বুলি আমাক ইনফৰ্ম কৰিলে আমি বুজি পাইছোঁ মানে গাৰ্জেন মিটিং আছে এনে টিচাৰ ডে আছে আজি টিচাৰ ডে ইয়াৰ কাৰণে এডভান্সলি গাৰ্জেনক মাতিলে কি প্ৰেজেণ্ট দিব লাগে কিবা দিব লাগে ফিজ দিব লাগে ইয়াৰ কাৰণে আহিলোঁ অহাৰ পিছতে এইটো গম পালে তাৰমানে গম পোৱাৰ পিছত মানে এইখিনি গ'ল মালিকটো আমাক লৈ গ'ল আপচু আমাৰ কিবা আছে লগতে এই কাকত আছে তাত লৈ গ'ল আমি ডিছকাশ্যন কৰিলে সি ক'লে এফআইআৰ দিয়ক তেতিয়া আহিলে আজি দিয়া কথা আছিলে মই ঘৰত গৈ পেলাই মোৰ নিজৰ ছোৱালীটো গম নাপায় মই তাৰপিছতে মই গম পালোঁ যে ঘৰত গৈ পেলাই মোৰ ছোৱালীজনী আছে মই খং উঠি পেলাই মই থানাত গুচি গ'ল ছোৱালীজনীকো অত্যাচাৰ কৰিছে নেকি আমাৰতো মানে এনেকা সি নিজে উলংঘন হৈ পেলাই থকাৰ পিছত তাৰ যোনটো লিংগ আছে তাক চুব দি থাকে বোলে মাষ্টৰে প্ৰিন্সিপাল যোনটো আছে এইটো যোনটো সি কৰিব দিয়াটো নকৰিলে মানে পানিছমেণ্ট দিব হেৰাছমেণ্ট কৰিব এইটো কথাটো কৈ থাকে বোলে তাৰপিছত ভয় খুৱাই ছোৱালীটো 6 বছৰ ছোৱালী সিটো কেইটা ছোৱালীৰ লগত হৈছে টোটেলটো এতিয়া গম পোৱাটো 6জন ছোৱালী এই অকণমান কিমান শ্ৰেণীত পঢ়ে এইবিলাক ছোৱালী ইউকেজি বহুত জঘন্য মানুহ জঘন্যটো অত্যাচাৰ জঘন্য এতিয়া মানে কি আছে সিয়ে পলাব দিলে না কি কথা আমি নাজানো যোৱাকালিতো আমি এফআইআৰ কৰা নাই ছাৰে আহিছে ৰাতি আহিছে আৰক্ষী থানাৰ পৰা ৰাতিও আহিছে কি তদন্ত কৰিলে আজিও এতিয়া আহিলে আমি এফআইআৰ দিম বুলি থানাত গৈছিলে ৰাস্তাত লগ পাই পেলাই আমি ঘূৰি আহিলোঁ ইয়াতে এফআইআৰ লিখিব বুলি আমাক ঘূৰাই লৈ আনিল মই যিখিনি মই জানে সেইখিনি মই ক'ব বিচাৰিছোঁ হলি চাইল্ড ইংলিছ মিডিয়াম স্কুল চেলাইকাটি পাঁচলগি এইখনত মানে আজি 4-5 বছৰ হ'ল তেখেতলোকে ইয়াত স্থাপন কৰা গতিকে আমি যিখিনি জানো সেইখিনি আমি ক'বলৈ বিচাৰিছোঁ
যোৱা দুদিন আগত এইখন স্কুলতে যোনে প্ৰিন্সিপাল হৈ আছিলে তেখেত মানে আমি শুনামতে হোষ্টেলত থকা ছোৱালী কেইটামানক তেনেকুৱা বেয়া কাম কৰিছে, নিৰ্যাতন বা চলাইছিলে। সেই গতিকে আমি দুখ পাইছোঁ। ইমান ভিতৰীয়া অঞ্চলত এই স্কুলখন স্থাপিত কৰিছিলে, তেখেত তেনেকুৱা কৰিব নালাগিছিলে। ইয়াত মানে বহুতখিনি ল'ৰা ছোৱালী ইয়াত পাঠদান কৰি আছে। তেখেতসকলে খুব এটা সুবিধা এটা পাইছিলে পাঠদান কৰিবলৈ। কিন্তু ইয়াৰ মাজতে এইখন বিদ্যালয়ৰ যি প্ৰধান শিক্ষক প্ৰিন্সিপাল চাংমা, তেখেত কাৰ্বি আংলঙৰ হয়। গাঁৱতো আমি ইমানখিনি জনা নাই, আমি সোধা পোছা পিছত কৰিম। গতিকে তেখেতে যিখিনি কাম কৰিছে, বেয়া কাম কৰি গৈছে, তেখেতক শাস্তি দিব লাগে। পুলিচ প্ৰশাসনে তেখেতক মানে কৰায়ত্ব কৰিব লাগে, আমি সেইটো বিচাৰিছোঁ। আৰু সকলোৱে গাৰ্জেনবিলাকে সেইটো বিচাৰিছে। গতিকে এইটো বহুত লজ্জাতন, এইটো আমি বেয়া পাইছোঁ। ভৱিষ্যতত তেনেকুৱা কৰিব নালাগে। আমি ল'ৰা ছোৱালীৰ যিখিনি পঢ়া শুনা কৰি আছিল, তেখেতসকলক আমি অনুৰোধ কৰিছোঁ, এই স্কুলখন যেনেকুৱা আমি পাৰোঁ তেনেকুৱা আমি স্কুলখন বচাই ৰাখিব লাগিব। যি নহওক আৰক্ষী থানাত গোচৰ দিয়া হৈছে নাই? আৰক্ষী থানাত এই বিদ্যালয়ৰ যি মালিক তেখেতে গৈছিল বুলি আমি শুনিছোঁ। তেতিয়া কি হৈছে কি হোৱা নাই তেখেতক আমি লগ পোৱা নাই এতিয়ালৈকে। মালিকক আমি লগ ধৰিম, তাৰপিছত আমি ক'ম। আজি শিক্ষক দিৱস, আৰু শিক্ষক দিৱসৰ দিনা এনেকুৱা ধৰণৰ জঘন্য ঘটনা পোহৰলৈ আহিছে। শিক্ষক দিৱসক আমি বহুত বেয়া পাইছোঁ। তেনেকুৱা মানে বেয়া কাম কৰি এই স্কুলত আজি ইমান যে হেৰি কৰিব লাগিছিল, ফূৰ্তি কৰিব লাগিছিল শিক্ষক দিৱস দিনা। তেখেতসকলে মানে এই শিক্ষক দিৱসৰ দিনা ল'ৰা ছোৱালী ইমানখিনি ফূৰ্তি কৰিব নাপালে। সেইকাৰণে আমি বহুত দুখিত। ৰাইজ আজি ক্ষোভত ওলাই আহিছে স্কুলখনলৈ। ৰাইজে মানে কি জনাব, কি হৈছিল ঘটনাটো? কি ঘটনাটোতো মই মালিক হয়, মই এনেকৈ সন্ধিয়ালৈকে চেক কৰোঁ। কিন্তু এই টাইমটো কি টাইমত 12 বাজিত হৈছে বুলি কোৱা কাৰণে মই বুজি নাপালোঁ। মানে পোৱালীবিলাকক মানে যিখিনি পোৱালীকেইটা কৈছে আমাক বেয়া কাম কৰিছে, এইটো কথাটো মই জানো। আৰু ক'ত ঘৰ তাৰ? ঘৰটো সি কৈছে পাটগাঁও, কাৰ্বি আংলং। এইটো কৈছে এতিয়া পলালে। কেতিয়া পলাল? পলাটো শনিবাৰে 10টামান তেনেকৈ পলাইছে। স্কুলৰ ডকুমেণ্টছ আছে নাই আপোনাৰ? অসমীয়া ডকুমেণ্টছটো মোক দিছিলে হা, এতিয়া ফাইলখিনি লৈ গৈছে। মানে আমাৰ স্কুলৰ ফাইলটো গ'ল, নিজৰ ডকুমেণ্টছকেইটাও গ'ল। মানে এনেকৈ কৰিছে, চব ডকুমেণ্টছ লৈ গ'ল। চব লৈ গৈছে। আৰু আপোনাৰ স্কুলখনৰ পাৰ্মিশ্যন আছে নে নাই? পাৰ্মিশ্যনটো আমি কৰি আছিলোঁ, ক্লিয়াৰ হোৱা নাই। মানে আমি লাগি আছোঁ, মানে অলপ আগবাঢ়ি আছে এনেকুৱা আৰু। স্কুলৰ পাৰ্মিশ্যন নাই এতিয়া দিয়া নাই, মানে ডাইস্কটো হৈ আছে। কি নাই? স্কুলৰ পাৰ্মিশ্যন নাই? নাই, ডাইস্কটো ল'ব বিচাৰিছিল। পোৱা নাই কৰি আছে কামটো, কিন্তু আহি পোৱা নাই। এতিয়া কি হ'ব? তাক বিচাৰি কোনে যাব? মানুহটো নাপাব। আমি তাৰ ডকুমেণ্টছকেইটা মই আজিকে চিৰাং কয়লা ময়লা আছিল যি তাত কিচাৰ কৰি আছিলে, তাৰ পৰা মই লৈ আনিম। মানুহটোক বিচাৰিব লাগিব। মানুহটো আমি মইতো মানুহটো নাপাওঁ, কিন্তু ডকুমেণ্টছবিলাক মই আনি দিম। মানে আনি দিম। টাইম লাগিব অলপ, তাত যাব লাগিব, বহুত দূৰ আছে। আজি শিক্ষক দিৱস হ'ব লাগিছিলে স্কুলত। আজি মানে কিচাৰ ডে আছিলে, কিন্তু সমস্যাৰ কাৰণে এইটো কৰিব নোৱাৰিলোঁ। ৰাইজে বিচাৰ কৰিবলৈ আহিলে। মানে কিচাৰ ডেটো ভালকৈ সৰুকৈ পাতিম ভাবিছিলোঁ, কিন্তু সমস্যাৰ কাৰণে পাতিব নোৱাৰিলোঁ। মানে আমি এই মানুহজনৰ যোনটো প্ৰিন্সিপালটো আছিলে, তাৰ কাৰণে কেছ দিয়া হওক আৰু দিম আৰু মানে মানুহটো পাব লাগিব। ক'ত লগ পালে আপুনি? পোৱাটো এই DLIC চেণ্টাৰত আগত কিচাৰ কৰি আছিলে। আমাৰ ল'ৰাটো তাতে পঢ়িব দিলোঁ, এনেকৈ চিনাকি হৈছে মানে মানুহটো দেই। আহি পিনি আমাৰ থকাটো 1.5 বছৰ হৈছে। আগত ঠিকেই আছিলে, একো নাই। কিন্তু এইটো 3 বছৰ মই হৈছে। তেতিয়া হোষ্টেলটো এনেকৈ ৰখা নাছিলে, 2 বছৰ হৈছে থোৱাটো। এতিয়া ছোৱালীটো 32 জন আছে ল'ৰাবিলাক, আৰু আপ ডাউন লগত 36 জন থাকে। এইটো ৰুমত থাকে। 11টামান বজাত মোক DSP চাহাবে ফোন কৰিলে যে বালিচাঙৰ ওচৰত এখন হাইস্কুলত কিবা অপ্ৰীতিকৰ পৰিস্থিতি এটা সৃষ্টি হৈছে। গতিকে উক্ত স্থানত গৈ পেলাই
কিনো হৈছে তাকে চাবৰ কাৰণে মোলৈ পঠিয়ালে। ইয়াত আহি দেখা পালোঁ যে ইয়াৰে যিজন প্ৰিন্সিপালৰ দায়িত্বত আছিল চাংমা উপাধি নামৰ এজন ব্যক্তি শিক্ষকতা কৰি থকাৰ অৱস্থাত কিছুদিনৰ পৰা সৰু সৰু ল'ৰা ছোৱালীবিলাকক তেওঁৰ ৰুমত নি পেলাই কিবা গা মালিচ কৰা কিবা মালিচ কৰা এনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰিছিল। আৰু এই সংক্ৰান্তত অভিভাৱকসকলে উত্তেজিত হৈছিল আৰু উত্তেজিত এই পুৱাবিলাকে হোৱাৰ কাৰণে মোক DSP চাহাবে পঠিয়াই দিলে যে এইটো আপুনি চাই আহক। সেই হিচাপে আহি পালোঁ। যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে। এতিয়া তেওঁলোকে কোৱা ধৰণে এইটো মুখেৰে কোৱা কথা। এতিয়ালৈকে আমি তেওঁলোকৰ পৰা ৰিটাৰ্ণ বিচাৰিছিলোঁ যে কাৰোবাৰ কিবা আপত্তি আছে যদি ৰিটাৰ্ণ আকাৰে আমাক জনাই দিয়ক। তো তেওঁলোকে এতিয়ালৈকে ৰিটাৰ্ণ দিব পৰা নাই, কিন্তু মৌখিক হিচাপে তেনেকুৱা ধৰণৰ এটা কথা ক'ব বিচাৰে যৌন নিৰ্যাতন বুলি। কিন্তু আমি গোটেই বস্তুটো এটা বিভিন্ন টাইপৰ পৰা এটা তদন্তৰ আমাৰ প্ৰয়োজন আছে। বিভিন্ন টাইপৰ কিছুমান এংগল আছে যে প্ৰকৃততে স্কুলখনৰ শিক্ষকজনৰ ওপৰত কাৰোবাৰ কিবা বেয়া মন্তব্য থাকিব পাৰে বা বেয়া নাপাবও পাৰে, তেনেকুৱা ধৰণৰ এটা কথা থাকিব পাৰে। কিছুমানে হয়তো বিদ্যালয়খন ইয়াতে স্থাপিত হোৱাটো সহ্য নকৰিবও পাৰে, আৰু যদি ঘটনাটো হয়তো সত্য হ'বও পাৰে। বিভিন্ন টাইপৰ এংগল আছে, আমি সেইবিলাক চাই ল'ম, তদন্তত সেইবিলাক ওলাই যাব। স্যাৰ পলায়ন কৰিছে? বৰ্তমানতো আমি পলাতক হিচাপে পাইছোঁ, আৰু তেওঁৰ যিখন মেনেজিং কমিটি এই বিদ্যালয়ৰ আমি মেনেজিং কমিটিখন বিচাৰিছিলোঁ, তেওঁলোকে তেনেকুৱা ধৰণৰ সঠিক ধৰণৰ কোনো নথি পত্ৰ দেখাব পৰা নাই। আৰু স্কুলখনৰ তেনেকুৱা নতুনকৈ ষ্টাবিলিত হোৱা, গতিকে মেনেজিং কমিটিৰ ফালৰ পৰা যদি আমি আৰু কিবা তথ্য পালোহেঁতেন, যদি ভাল এখন কমিটি থাকিলেহেঁতেন। যদি তদন্তত যদি এইটো প্ৰমাণিত হয় যে ছাত্ৰ ছাত্ৰীক যৌন নিৰ্যাতন কৰে, তেতিয়াহ'লে এইটোতো মাষ্ট বি। এইটো আজিকালি আমি কোনো কাৰণত এইটো এক্সকিউজ নকৰোঁ, আৰু তেওঁক আমি বাৰম্বাৰ য'তে নাথাকোঁ আমি বিচাৰি থাকিমেই আৰু বিচাৰিমেই। তেওঁৰ ডকুমেণ্টছ থকা ফাইল বা নাই, আমি চাইছোঁ তেনেকুৱা ধৰণৰ পাইছোঁ, কিন্তু পাৰ্চনেলি তেখেতসকলৰ যিটো শিক্ষকসকলৰ যিখন ফাইল আছিল সেইটো বস্তু পোৱা হোৱা নাই। ছাৰ আৰু এটা কথা, প্ৰধান শিক্ষকগৰাকীৰ তাৰমানে যি এড্ৰেছ বা নামৰ ক্ষেত্ৰত ইয়াত তাৰমানে ভুৱা নাম দিছে বুলি, পৰিচয় দিছে বুলি এনে এটা অভিযোগ পাইছোঁ। তেনেকুৱা ধৰণে এতিয়া চাংমাই উপাধি বুলি কৈছে আৰু কাৰ্বি আংলঙৰ বুলি কৈছে। তাৰ বাহিৰে তেওঁলোকে আমাক কোনো ধৰণৰ স্পষ্টকৈ দিব পৰা নাই, আৰু আমি তেওঁৰ ফোন নম্বৰটো পাইছোঁ যেতিয়া আমি তাত পাৰ্টিকুলাৰ্ছটো পাই যাম। মানে কি হ'ল, শিক্ষকজনৰ এড্ৰেছটো কালি পোৱা নাছিলে, আজি বোলে আনি দিছেহি। সদ্যহতে এজাহাৰখন পালে ৰাইজে কি আলোচনা কৰে, যদি এজাহাৰ দিয়ে নিশ্চয় ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। আপুনি কি গম পাইছে, মুহূৰ্তলৈকে কি জনাইছে? গম পাইছে যে মলাচেশ্যন হৈ আছে বোলে কিছুদিনৰ আগৰ পৰা, কিন্তু তেওঁলোকেও গম পোৱা নাছিলে। শুকুৰবাৰে বোলে ঘন ঘনকৈ গম পালে। তাৰ পাছতে কি হ'ল, তেওঁলোকে আলোচনা কৰোঁতে শিক্ষকজন বোলে পাছদিনাখন পলাই গুচি গ'ল। এইটো এটা কিন্তু কিহৰ কাৰণে হৈছে, কেলৈ হৈছে, কিন্তু মেনেজিং কমিটি আছে, তেওঁলোকক মই অৱগত কালি কৰিছিলোঁ যদি 2-এজন লগ পালোঁ। তেওঁলোকে বিশেষ ক'ব নোৱাৰে, গোটেই কমিটিখনৰ সদস্যবিলাক নাছিলে কাৰণে তেওঁলোকে সিদ্ধান্ত ল'ব নোৱাৰিলে। গতিকে আজি যদি এজাহাৰ দিয়ে নিশ্চয় বিহিত ব্যৱস্থা লোৱা হ'ব। তদন্ত হ'ব, নিশ্চয় তদন্ত হ'ব। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই, তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে, তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।